নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, ৱেলকাম টু মাই চেনেল আল্টিমেট বনগৰ। আজি আমি ক্লাছ 10ৰ আমাণ্ডা কবিতাটো আলোচনা কৰিম। আমাণ্ডা কবিতাটোৰ পৰা মেট্ৰিকত 2 মাৰ্ক আহে আৰু একেবাৰে ভেৰি শ্বৰ্ট এনচাৰ, মানে একেবাৰে চমুকৈ লিখিব লাগিব। 1 মাৰ্কৰ 2টা আহিব পাৰে বা 2 মাৰ্কৰ 1টা আহিব পাৰে। যি কি নহওক, আজি আমি আমাণ্ডা কবিতাটো আলোচনা কৰিম। মই ইয়াৰ অসমীয়া ভাঙনিটো কৈ দিম। তে ইয়াত প্ৰথমতে কৈছে যে কবিতাটো আৰম্ভ কৰাৰ প্ৰথমতে কৈছে যে এভৰি চাইল্ড feels that he is controlled and instructed not to do one thing or another. You too may feel that your freedom is curtailed. Write down some of the things you want to do, but your parents elder do not allow you to. Read the poem aloud from pairs. Each reading alternate stanzas. You are in for a surprise. যি কি নহওক, আমাক কৈছে যে প্ৰত্যেক শিশুৱে অনুভৱ কৰে যে তাইক বা তাক নিয়ন্ত্ৰণ কৰা হয়, অথবা নিৰ্দেশ দিয়া হয় যে এইটো নকৰিবা বা সেইটো নকৰিবা বুলি। আৰু হয়তো তুমিও এইটো অনুভৱ কৰিব পাৰা যে তোমাৰ যিটো স্বাধীনতা তাক সংকুচিত বা কমোৱা হৈছে। কেতিয়াবা আমাৰ এনেদৰে অনুভৱ হয় যে মোৰ যিখিনি স্বাধীনতা, সেই স্বাধীনতাখিনি মানে কি মোৰ পৰা কাঢ়ি লৈ যোৱা হৈছে। মই যিটো বিচাৰোঁ সেইটো কৰিব নোৱাৰোঁ, মা দেউতাই গালি পাৰে। এইটো সকলোৰে ক্ষেত্ৰত হয়, সৰু থাকোঁতে সকলোৰে ক্ষেত্ৰত হয়, তোমালোকৰো হৈ আছে বা মোৰ ক্ষেত্ৰতো হৈছিল এনেকুৱা। তে এই কবিতাটোত আমাণ্ডা হ'ল মুখ্য চৰিত্ৰ। আমাণ্ডা এজন ছোৱালী, এজনী টিনেজাৰ, এগৰাকী কিশোৰী। তাৰমানে আমাণ্ডাৰ মাকে মানে পেৰেণ্টছ, ইয়াত মাক বুলি দিয়া নাই, পেৰেণ্টছে তাইক এইটো নকৰিবা সেইটো নকৰিবা এনেকৈ কৈছে। আৰু আমাণ্ডাই তাইক কি চিন্তা কৰে, কি ভাবে, তাৰ ওপৰতে এই কবিতাটো। প্ৰথম ষ্টেণ্ডাৰটো দিয়া আছে, ডোণ্ট বাইট ইয়ৰ নেইলছ আমাণ্ডা, ডোণ্ট হাঞ্চ ইয়ৰ চলজাৰ্ছ আমাণ্ডা, ষ্টপ ডেট স্লাউচিং এণ্ড চিট আপ ষ্ট্ৰেইট আমাণ্ডা। ইয়াত তাৰমানে কি, বেচিকেলি যিহেতু আমাণ্ডা এগৰাকী ছোৱালী, সেইকাৰণে হয়তো মাকে তাইক এনেকৈ আদেশ দিছে যে কি কৈছে যে নখ কামুৰি নাথাকিবা আমাণ্ডা, কাণ কোজা নকৰিবা আমাণ্ডা, হালা বন্ধ কৰা আৰু চিধা হৈ বহা আমাণ্ডা। এনেকৈ মাকে কৈছে তাইক যে এইটো কৰা, এইটো নকৰিবা, এনেকৈ নাথাকিবা, এনেকৈ নবহিবা, এনেকৈ কৈছে। নখ কামুৰি নাথাকিবা, এইটো তাইক বুজাইছে। তেতিয়া সেইখিনি সময়ত আমাণ্ডাই অমনোযোগী হৈ আছে, মানে মাক দেউতাকৰ কথা নুশুনে তাই, মানে তাই বিৰক্ত হৈ গৈছে মাক দেউতাকৰ এই কথাবিলাক শুনি শুনি। তে তাই কেনেকুৱা অনুভৱ কৰে, এই ব্ৰেকেটত দিয়া আছে, ব্ৰেকেটত দিয়াখিনি কি হয়, ব্ৰেকেটত দিয়া ষ্টেঞ্জাখিনি সেইটো আমাণ্ডাৰ ভাৱ। তাই কেনেকুৱাকৈ ভাবে, চিন্তা কৰে। বলক এইবাৰ আমি সেইখিনি আলোচনা কৰোঁ। There is a languid emerald sea where the sole inhabitant is me, a mermaid drifting blissfully. এটা ধীৰ স্থিৰ সেউজীয়া সাগৰ আছে য'ত একমাত্ৰ বাসিন্দা মই। তাই এজনী জলপৰী আৰু সেই সাগৰটো শান্তিৰে চলাচল কৰি থাকিব। তাৰমানে তাই নিজকে এজনী জলপৰী, মাৰ্মেইডৰ লগত তুলনা কৰিছে যে তাই এগৰাকী জলপৰী। আৰু যিটো নীলা সাগৰ, নীলা নহয় সেউজীয়া, এমাৰেল্ড চি, যিটো সেউজীয়া সাগৰ, সেই সেউজীয়া সাগৰত তাই তাত অকলে নীৰৱে কি কৰি থাকিব, চলাচল কৰি থাকিব। তাই নিজকে মাৰ্মেইড বুলি তুলনা কৰিছে। তাৰপাছত 3 নম্বৰ ষ্টেঞ্জাটোত পুনৰ মাকে কৈছে, ডিড ইউ ফিনিছ ইয়ৰ হোমৱৰ্ক আমাণ্ডা, ডিড ইউ টিডি ইয়ৰ ৰুম আমাণ্ডা, আই থট আই টল্ড ইউ টু ক্লিন ইয়ৰ শ্বুজ আমাণ্ডা। ইয়াৰ অৰ্থ কি হ'ল যে তোমাৰ গৃহকাৰ্য শেষ কৰিছিলানে আমাণ্ডা, তোমাৰ কোঠালিটো পৰিষ্কাৰ কৰিছিলানে আমাণ্ডা, মই ভাবিছিলোঁ মই তোমাক তোমাৰ জোতাযোৰ পৰিষ্কাৰ কৰিবলৈ কৈছিলোঁ আমাণ্ডা। এনেকৈ মাকে কৈ থাকে, তোমালোককো কৈ থাকে। তেতিয়া আমাণ্ডাই কি ভাবি থাকে, আই এম এন অৰফেন roaming the street, I pattern soft dust with my hush bare feet. The silence is golden, the freedom is sweet.
আমান্দাই ইয়াত নিজকে এটা অনাথ বুলি তুলনা কৰিছে। তাই কৈছে যে মই এটা অনাথ, বাটে ঘাটে ঘূৰি আছোঁ, মই মোৰ খালী নীৰৱ ভৰিৰে বালিত খাজ তুলিছোঁ, নীৰৱতাটো সোণালী আৰু স্বাধীনতাটো মধুৰ। আমান্দাই চাইলেন্সক গল্ডেন বুলি কৈছে আৰু ফ্ৰীডমটো মধুৰ বুলি কৈছে, কাৰণ তাই মানে বিৰক্ত হৈ গৈছে, বিৰক্ত পাইছে মাক দেউতাকৰ কথা শুনি শুনি শুনি। সেইকাৰণে তাই মানে কি নীৰৱতাত থাকিব বিচাৰে আৰু স্বাধীন হ'ব বিচাৰে। সেইকাৰণে এনেকৈ কৈছে যে চাইলেন্স ইজ গল্ডেন আৰু ফ্ৰীডমটো চুইট বুলি তাই উল্লেখ কৰিছে। তাৰপিছত পুনৰ মাকে কৈছে ডোণ্ট ইট ডেট চকলেট আমাণ্ডা, ৰিমেম্বাৰ ইয়'ৰ একনে আমাণ্ডা, উইল ইউ প্লিজ লুক এট মি ৱেন আই এম স্পিকিং টু ইউ আমাণ্ডা। মাকে কৈছে যে সেই চকলেটটো নাখাবা আমাণ্ডা, তোমাৰ শালমনবোৰ মন ৰাখিবা আমাণ্ডা, যেতিয়া মই তোমাক কৈ থাকোঁ তুমি মোৰ পিনে চাবানে আমাণ্ডা। যিহেতু আমাণ্ডা এগৰাকী টিনেজাৰ, কিশোৰী, তো এইখিনি বয়সত কি হয় মানে ল'ৰা ছোৱালীবিলাকৰ মুখত শালমইনা উঠে। তো সেইকাৰণে মাকে কৈছে যে চকলেট নাখাবা, হয়তো চকলেট খালে মানে কি শালমইনা বাঢ়িব পাৰে। সেইকাৰণে মাকে তাইৰ ভালৰ কাৰণে এইবিলাক কৈছে। তেতিয়া আমাণ্ডাই কি চিন্তা কৰি আছে আমি সেইটো জানো বলক। I am Rapunzel, I have not a care, life in a tower is tranquil and rare, I will certainly never let down my bright hair. আমাণ্ডাই কৈছে যে মই এজনী ৰেপুঞ্জেল, মই খাতিৰ নকৰোঁ দুৰ্গত জীৱন শান্তিকৰ আৰু বিৰল, মই কেতিয়াও মুঠেও মোৰ উজ্জ্বল চুলিকচা তল নকৰোঁ। ইয়াত আমাণ্ডাৰ যিটো গৰ্ব পৰিলক্ষিত হৈছে। তাই নিজকে ৰেপুঞ্জেলৰ লগত তুলনা কৰিছে। ৰেপুঞ্জেল হ'ল মানে কি এটা মানে বিৰাট ধুনীয়া অফেশ্বৰী, দীঘল চুলি, টাৱাৰত থাকে, দুৰ্গত থাকে, আৰু তাইয়ত মানে কি ৰেপুঞ্জেলৰ দৰে হ'ব বিচাৰিছে। মানে তাই নিজকে ৰিজাইছে ৰেপুঞ্জেলৰ লগত। তাইও এগৰাকী বিৰাট ধুনীয়া ছোৱালী, তাইৰ ধুনীয়া চুলি আছে, দীঘল চুলি আছে, তাই কেতিয়াও চুলিবিলাক মাটিত মানে লাগিবলৈ নিদিয়ে। ইয়াত তাৰ মানে কি ইয়াত মানে কি আমাণ্ডাৰ গৰ্ব, তাইৰ যিটো গৰ্ব সেই গৰ্বটো ইয়াত পৰিলক্ষিত হৈছে। তাৰপিছত নেক্সট 4 লাইনত কি কৈছে চাওঁ বলক। ষ্টপ ডেট ছাল্কিং এট ৱান্স আমাণ্ডা, ইউ আৰ অলৱেজ চ' মুডি আমাণ্ডা, এনিৱান উড থিংক ডেট আই নেক্ট এট ইউ আমাণ্ডা। যে তৎক্ষণাত ফেমবোৰ বন্ধ কৰা আমাণ্ডা, তুমি সদায় মন মাৰি থকা আমাণ্ডা, যিকোনো মানুহে ভাবিব যে মই তোমাক সদায় বিৰক্ত কৰোঁ বুলি আমাণ্ডা। এনেকৈ মাকে কৈছে যে তাই যিহেতু ফেম ধৰি থাকে সদায়, তাইক ক'লে তাই অমনোযোগী হৈ থাকে। সেইকাৰণে মাকে কৈছে যে তুমি তৎক্ষণাত এই ফেমবোৰ আঁতৰোৱা, তুমি সদায়ে মন মাৰি থাকা এনেকৈ মই যেতিয়াই কওঁ, আৰু বেলেগে ভাবিব যে মই তোমাক সদায় কিজানি এনেকৈ গালি পাৰি থাকোঁ। তো এইখিনিয়ে আছিল এই কবিতাটোৰ অসমীয়া ভাঙনি। ৰবিন ক্লাইনে লিখা এইটো এটা কবিতা আমাণ্ডা। ইয়াৰ পৰা 2 মাৰ্ক আহিব। আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকল তোমালোকে বুজি পাইছা, আৰু চেষ্টা কৰিম মই ইয়াৰ যিবিলাক প্ৰশ্ন উত্তৰবিলাক দিবৰ বাবে চেষ্টা কৰিম। যিহেতু মই ঘৰতে আছোঁ, মোৰ যিবিলাক শিক্ষণ সঁজুলি সেই শিক্ষণ সঁজুলিবিলাক মোৰ টিউশ্যন ৰুমতেই আছে, ৰৈ গৈছে। তো মই তাত যাব পৰা নাই। মই সেইকাৰণে তোমালোকক ভালদৰে ডেমনষ্ট্ৰেট কৰি দেখাব পৰা নাই। মই এনেকৈ অনলাইন জৰিয়তে, মোবাইলৰ জৰিয়তে স্ক্ৰীন ৰেকৰ্ডিং কৰি তোমালোকক এই আমাণ্ডা কবিতাটোৰ অসমীয়া ভাঙনিখিনি কৈছোঁ। আশা কৰিছোঁ তোমালোকে বুজি পাবা। এই ভিডিঅ'টো ভাল লাগিলে তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা। তোমালোকৰ ভৱিষ্যত জীৱন উজ্জ্বল কামৰে আজিৰ ভিডিঅ'টো শেষ কৰিছোঁ। ধন্যবাদ।